আসামৰ দৰ্শকসকলক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই মনিষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ মানকাছৰ জিলাৰ বিভিন্ন ঠাইত বানপানীৰ কবলত ৰাইজৰ হাঁহ নচৰা অৱস্থা হৈছে হালমাৰাৰ হাজিভাট অঞ্চল আজি সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ গৈছে ৰাইজে গৰু ছাগলীৰ সৈতে আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে আজিও বিপদসীমাৰ ওপৰত পানী বৈ গৈ আছে মানকাছৰৰ পৰা জিয়াউৰ ৰহমানৰ ৰিপৰ্ট ডেইলি নিউজ আসাম